दिनैनिफ्राय 8 साननि हाबाफारिजों जागायबाय 12थि जतिन इस्लारि गोसोखां जोलुर बादायलायनाय। गिबि बादायलायनायखौ गेलेदों सालाकाटि एनटिपिसि एफसि आरो सागेनेन एफसि आमगुरिनि गेजेराव। गेलेमु बिथिङाव रुंसारि जतिन इस्लारिनि बेसेनगोसा बिहोमा होनायखौ मान होनानै बिथांनि गोसोखांथियाव सालाकाटि स्पर्ट्स प्रमटार ससाइटिनि बानजायनायाव सिगां बोसोरफोराव खुंबोनाय बायदिनो देग्लायबो जतिन इस्लारि मेम'रियेल फुटबल ट्रफि 2025 जोलुर बादायलायनायखौ खुंनाय जादों। बे जोलुर बादायलायनाया दिनै 14 डिसेम्बरनिफ्राय जागायनानै फैगौ 21 डिसेम्बरसिम सोलिगोन। दिनै गिबि बादायलायनायखौ बेखेवजेननाय हाबाफारियाव गाहाय आलासि महरै बाहागो लाफैनानै बादायलायनायखौ बेखेवनानै होयो बिटिसिनि मावफुं सोद्रोमा देरहासार बसुमतारिया। लोगोसे आलासि महरै बाहागो लाफैयो बिटिसिनि गेलेमु बिफाननि मावफुं सोद्रोमा लोमस्राव दैमारि एमसिएलए दनेश्वर गयारि अल आसाम फुटबल एस'सिएशननि गाहाय नेहाथारि डक्टर सांग्रां ब्रह्म आरो क'क्राझार जिल्ला गेलेमु गौथुमनि बिबानगिरिफ्रा। मख'नाय जायोदि दिनैनिफ्राय जागायनाय बे जोलुर बादायलायनायाव क'क्राझार जिल्लानि गासै मोन 8 फुटबल टीमफोरा बाहागो लादों आरो जोबथा बादायलायनायाव देरहासार जानो हानाय हानजाया बान्था महरै 40,000 रां आरो रानार्स आप हानजानो 25,000 बान्था होनाय जागोन होननानै फोरमायो खुंफुं आफादनि आफादगिरि रहेन रयआ। আপোনালোকে ইতিমধ্যে গম পাইছে আৰু আপোনালোকৰ জৰিয়তে ইতিমধ্যে প্ৰচাৰ কাৰ্য চলিছে। গতিকে আশা ৰাখিছোঁ আগন্তুক দিনতো আপোনালোকে আমাক সহায় সহযোগ কৰিব সালাকাটি স্পৰ্টছ প্ৰমোটাৰ ছ'চাইটি, কাৰণ আপোনালোকৰ জৰিয়তে ৰাইজে গম পায় এইটো আমাৰ 12তম জতিন ইছলাৰি মেম'ৰিয়েল ফুটবল টুৰ্ণামেণ্ট। এইবাৰ 12 বছৰ আমি হ'ল। গতিকে আমি যেনেকৈ খেলাটো দিব লাগিছিল এই বছৰ খুব খৰখেদা কৰি দিব লগা হোৱাৰ কাৰণে, কাৰণ আমাৰ যিজন প্ৰতিষ্ঠাপক সভাপতি আছিলে তেওঁ যোৱা হেৰিত কেইদিনমানৰ আগত তেওঁ মৃত্যু হ'ল আৰু তেওঁ মৃত্যু হোৱাৰ কাৰণে আমি খৰধৰ কৰি আমি নতুন কৰি কমিটি গঠন কৰিব লগা হৈছে আৰু সেই দায়িত্ব প্ৰেচিডেণ্টৰ ময়ে পালোঁ। গতিকে মোৰ তেনেকৈ অভিজ্ঞতা নাই, তথাপিতো আমি যেনেকৈ নহওক আগবঢ়াই লৈ যাম বুলি ভাবিছোঁ। আৰু আমাৰ এই বছৰ ইয়াত 8টা টিমে জইন কৰিছে, 7টা গেম হ'ব আৰু 21 তাৰিখ অহা 21 তাৰিখে চূড়ান্ত খেলখন হ'ব। এই চূড়ান্ত খেলত যিটো চেম্পিয়ন হেৰি হ'ব টিম হ'ব তেওঁ 40,000 টকা পাব, ৰানাৰ্ছ আপে 25,000 টকা, বেষ্ট প্লেয়াৰে 2,500 আৰু বেষ্ট গ'লকিপাৰে 2,500 টকা পাব। গতিকে আশা ৰাখিছোঁ ৰাইজে ইয়াত দলে দলে যোগদান কৰিব আৰু আপোনালোককো অনুৰোধ জনাইছোঁ আপোনালোকৰ জৰিয়তে মিডিয়াবিলাকৰ জৰিয়তে যাতে সকলোকে তাৰমানে আহ্বান জনায়। সেইটোৰ কাৰণে আপোনালোককো ধন্যবাদ থাকিল আৰু আজি ইয়াত আহি উপস্থিত হোৱাৰ কাৰণে বিশেষভাৱে মই আপোনালোকক ব্যক্তিগত ফালৰ পৰা বা প্ৰমোটাৰ ছ'চাইটিৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ। থেংক ইউ। আমাৰ ইয়াত গোটেই কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰে যিখিনি আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ লীগ খেলে সেই লীগ খেলা টিমবিলাককে লোৱা হৈছিল আৰু কি। আজি প্ৰথম হিচাপে ইয়াত হৈছিল আমাৰ এই এনটিপিচি টিম আৰু আমগুৰি চিগনেৰ আফাক। গতিকে ফাইনেল মেচ এতিয়া আলহী এতিয়ালৈ আমি হেৰি কৰা নাই, হয়তো আজি আমি আলোচনা কৰি সিদ্ধান্ত ল'ম। তাৰমানে সময় আমাৰ খুব তাকৰ। 4 তাৰিখে নতুন কমিটি গঠন কৰা হ'ল, 8 তাৰিখে আমি আলোচনা কৰিলোঁ, আজিৰ 14 তাৰিখে আমাৰ খেলখন অনুষ্ঠিত কৰিব লগা হৈছে। সেইকাৰণে কিছু আমাৰ মানে সমস্যাও হৈছে। আশা ৰাখিছোঁ আপোনালোকৰ সহায় সহযোগ ৰাইজৰ সহায় সহযোগত আমি খেলখন যাতে সুচাৰুৰূপে পৰিচালনা কৰিব পাৰোঁ।